বন্ধুসকল আজি ধান মিলত গুড়া কৰিব লৈ আহিছোঁ। আমি বৰ্তমান ধান গুড়া কৰি আছোঁ। ধানখিনি ডাবল দি আমি গুড়া কৰি লৈ যাম ধানখিনি আজি সম্পূৰ্ণ। বন্ধুসকল আমাৰ ধান গুড়া কৰা হৈ গ'ল। এতিয়া আজি 5 মন লৈ আহিছিলোঁ কাৰণ এনেকৈ ডাবল দি পিনে গুড়া কৰা হৈছে ধানখিনি। ধুনীয়া পালিচৰ নিচিনা হৈছে মলখিনি গুড়াখিনি। আপোনালোকে এনেকুৱাকৈ উপায় নাই, দানাৰ দাম বহুত, যি গতিকে এনেকুৱাকৈ গুড়া কৰি মিক্স কৰি খুৱাই আছোঁ গাহৰিকেইটাক। আপোনালোকে এনেকুৱাকৈ ধানকে গুড়া কৰি কিনে আনি পিনে আপোনালোকে বইল কৰি খুৱাব, কি ধুনীয়া হয়। তাতে অলপ চাপৰ মিক্স দিব। বন্ধুসকল মোৰ ধান বানা হ'ল, এতিয়া আমি ঘৰলৈ যাম। ধন্যবাদ।